হাইগেছ কলকাতা মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ টাংতল কঁঠালগুৰিত লক্ষী নাৰায়ণ পূজা চাবলৈ, গতিকে ভিডিঅ'টো চাব আৰু গাইছ এতিয়া গৈ আছোঁ। গাইছ আহি পালোঁ আৰু আৰম্ভ হৈ আছে বৰ্তমান। এইফালে আমাৰ জুবিনদাৰ স্মৃতি ৰাখি থৈছে গাইছ, ধুনীয়া লাগিছে দেই। আপোনালোকক কেনেকুৱা লাগিছে ক'ব। মানুহবিলাক আহিছে মোটামুটি। পৰিৱেশন কৰিব আমাৰ সকলোৰে মৰমৰ
কণ্ঠশিল্পী কমল ৰায়। গতিকে আৰু কণ্ঠসমূহৰ ভিতৰত তেওঁ এত ৰাতি গোটাখানে আছিস আৰু আজি মই জুবিন গাৰ্গ দাদাক শ্ৰদ্ধা জনাই মই মোৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। ঠিক আছে, জুবিন দাৰ গানেদি আৰম্ভ কৰিম মোৰ অনুষ্ঠান। বহুদিনৰে নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি ধৰা দিনা গোপনে আহি হিয়াৰ কোনত তুমি জানো বুকের মাজত রাখিয়া থৈছো সানিয়ানি দিবি ও কাঠল গুড়ি পাহরিয়া নাযাবি ও তুমি মোক সানিয়ানি দিবি তুমি মোক পাহরিয়া নাযাবি। একেলগে গাম, ঠিক আছে? একেলগে গাম আমি। তাৰে বঢ়িয়া, একেলগে গাম। আচ্ছা বই লাহে লাহে দেখাতে আহলে মতো আলো কবি
তই মোক চাৰিয়া নাযাবি তই মোক ভুলিয়া নাযাবি কত গীতি ভাবিয়া পুয়া নাতি
আমাৰ মাজত আহি পালে মৌচুমী আলিফাবা। আৰু অতি জনপ্ৰিয় মৌচুমী আলিফা। অথনি মই আহিলো, আপোনালোকে দেখাই দিলে যে আপোনালোকৰ মাজত কিমান এক্সাইটমেণ্ট আৰু মৰম আছে মোৰ বাবে। বক্সে পৰি গ'ল। আজি ইয়ালৈ পোন প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আপোনালোক সকলোকে লগ পাই বিৰাটেই ভাল লাগিছে আৰু আপোনালোকৰ সন্মুখত আজি গীত পৰিৱেশন কৰিম। লগতে আপোনালোকে ৰৈ ৰৈ বিনালে চালেনে? হয়, আমাৰ সকলোৰে মৰমৰ, আমাৰ শ্ৰদ্ধাৰ, আমাৰ হাৰ্টথ্ৰব জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আপোনালোকে চাইছে আৰু লগতে আপোনালোকে ৰৈ ৰৈ বিনালে জুবিন দাৰ মৰমৰ মৌ বুলি আপোনালোকে চিনি পায় মোক আৰু দাদাই মোক সেইখিনি চিনাকি আপোনালোকৰ মাজত দি থৈ গ'ল। ৰাহুলক যেনেকৈ জুবিন দাৰ নামটো কি আছিলে বাৰু ৰাইজ? ৰাহুল। হয়, ৰাহুলক যি ধৰণে মই ৰাইজৰ মাজত, পৃথিৱীৰ মাজত, সকলোৰে মাজত চিনাকি এটা দিছিলোঁ, আজি সঁচাকৈ জুবিন দাই মোক আপোনালোকৰ মাজত এটা চিনাকি আৰু পৰিচয় দি থৈ গ'ল। আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যে দাদা আমাৰ মাজত নাই। দাদা আমাৰ মাজত সদায় থাকিব আৰু আছে। সেইফালৰ পৰা কৈছে জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ। আৰু এইখিনি কৈ মই আমাৰ ৰৈ ৰৈ বিনালে এইটো গীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ।
আছোঁ অলপ সময় আপোনালোকৰ পৰা ল'ব বিচাৰিম এতিয়া আমি আমাৰ মৰমৰ মোক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ পূজা কমিটিৰ সম্পাদক শ্ৰীযুত উত্তম সিংহ মহাশয় গতিকে তেখেতক মঞ্চলৈ অহাৰ বাবে বিনম্ৰ অনুৰোধ জনোৱা হৈছে শ্ৰী উত্তম সিংহ মহাশয় সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ সকলোৰে মৰমৰ মৌচুমী আলিফাক আৰু এতিয়া বিনম্ৰ অনুৰোধ জনোৱা হৈছে আৰু লগতে
দাদা সদায় অমৰ আগতেও কৈছোঁ আৰু আমি সকলোৱে জানো আমাৰ হিয়াৰ মাজৰ পৰা আমাৰ অন্তৰৰ পৰা জুবিন দা কেতিয়াও নাইকিয়া হ'ব নোৱাৰে আৰু আমি সদায় দাদাৰ গীতেৰে দাদাৰ কথাৰে আমি অমৰ কৰি ৰাখিব লাগিব আৰু দাদা সদায় থাকিব আমাৰ লগত আৰু মই আজি আপোনালোকৰ মৰমৰ মৌ হৈ আহিছোঁ জুবিন দাৰ মৌ হৈ মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ মোৰ খুবেই ভাল লাগিছে লগতে এই যে মৰম এই আশীৰ্বাদ আপোনালোকে আগলৈও মোক এনেধৰণে মৰম আৰু আশীৰ্বাদ কৰি থাকিব বুলি মই আশা ৰাখিলোঁ এইখিনিয়ে কৈ মই আজি এই অনুষ্ঠান সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি তো গাইছ আজিৰ এই ভিডিঅ'টো এইখিনি আছিল যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব